পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া অসমৰ ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ। অন্যান্য বছৰৰ দৰে এইবেলিও পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া দৰং জিলা সমিতিৰ তৰফৰ পৰা পবিত্ৰ ৰমজান মাহৰ ৰোজা উপলক্ষে সমগ্ৰ অসমৰ ইছলাম ধৰ্মৰ ৰাইজৰ লগতে দলগাঁও আঞ্চলিক তৰফৰ পৰা ৰোজাধাৰী দৰিদ্ৰ পৰিয়ালৰ মাজত ইফতাৰৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। তদুপলক্ষে আজি দলগাঁৱত উক্ত সামগ্ৰীসমূহ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ দলগাঁও আঞ্চলিক কৰ্মকৰ্তাসকলে বিতৰণ কৰে। উল্লেখ্য যে উক্ত ইফতাৰৰ খাদ্য সামগ্ৰীৰ পেকেটত চাউল, চেনি, খেজুৰ, দালি, মিঠাতেল আদি এটা পৰিয়ালৰ বাবে প্ৰদান কৰা হৈছে। দলগাঁৱৰ দৰিদ্ৰ ৰাইজৰ মাজত আজি উক্ত ইফতাৰৰ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰা হয়। পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া এনে মানৱীয় কাৰ্যক দৰিদ্ৰ পৰিয়াল আৰু সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। আমি আজি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া দলগাঁও আঞ্চলিক সমিতিৰ তৰফৰ পৰা ৰমজানৰ ইফতাৰ কিট বিতৰণ কৰিলোঁ। বিশেষকৈ দুখীয়া মানুহৰ কাৰণে যিসকল এসাঁজ ভালকৈ খাব নোৱাৰে, ৰমজান মাহত সকলোৰে মনত আশা থাকে যে এটা ভাল খাম বুলি, কিন্তু হয়তো আৰ্থিকৰ অভাৱত সেইখিনি কৰিব নোৱাৰে। সেয়েহে আজি আমি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ দলগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত অলপ ইফতাৰ কিট আমি সেইসকল মানুহৰ কাৰণে যোগান ধৰিছোঁ, য'ত কিছুমান কিট তাত ৰখা হৈছে। সেইখিনি আমি আজি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ, যাতে সিহঁতে এই ৰমজান মাহটো অনাগত যিখিনি দিন আছে সেইখিনি দিন ভালকৈ সিহঁতে ৰোজাটো ৰাখিব পাৰে, ভালকৈ এটা ইফতাৰ কৰিব পাৰে, ভালকৈ খাব পাৰে আৰু ভালকৈ আল্লাহৰ ইবাদত কৰিব পাৰে। য'ত ইবাদত কৰিলে হাতত যদি পেটত ভাল এটা খাদ্য নাথাকে সিহঁতে ইবাদতো মন নাযায়। গতিকে ইবাদতটো ভালকৈ কৰিবৰ কাৰণে আল্লাহৰ সন্তুষ্ট ল'বৰ কাৰণে আমি এইখিনি প্ৰচেষ্টা হাতত লৈছোঁ, যাতে আল্লাহ সুবহানাহু তাআলা এইখিনি ৰমজান কিটৰ জৰিয়তে আমাৰ মেহনত আল্লাহ সুবহানাহু কবুল কৰে আৰু আমাৰ এটা যিটো নেক খেদমত এইটো আল্লাহ কবুল কৰে।